নমস্কাৰ, মই অনামিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আমি এয়া যাব লৈছোঁ কাৰেং চাপৰি। বগীবিলৰ কাষেৰে গৈ গৈ আমি পালোগৈ কাৰেং চাপৰি। এইপিনে দিয়ে সেই তাত সোমাবলৈ কোন আগপিনে যাব লাগিব। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে থলুৱা খাদ্যৰ সোৱাদ বিচাৰি আমি পালোহি কাৰেং চাপৰিৰ মিচিং ইউথ ফেষ্টিভেল 2024। মিচিংসকলে তেওঁলোকৰ ইউথ ফেষ্টিভেল কেনেদৰে উদযাপন কৰে তাকে আহকচোন মোৰ লগতে আপোনালোকেও এই ফেষ্টিভেলৰ আনন্দ লওক। ব্ৰহ্মপুত্ৰৰ বতাহজাকলৈ মন নিদি আমি লাহে লাহে আগুৱাই গ'লোঁ প্ৰৱেশ দুৱাৰলৈ বুলি। ইমান ধুনীয়াকৈ বাঁহেৰে তেওঁলোকৰ গেটখন বনাইছে, আপোনালোকে চাইও চাগে বুজিব পাৰিছে। মিচিংসকলৰ পৰম্পৰাগত সাজপাৰ, তেওঁলোকৰ নৃত্য, তেওঁলোকৰ গীত শুনি কেতিয়ানো আমাৰ পেটত ভোকে আগুৰি ধৰিলে আমি গমেই নাপালোঁ। সেইবাবে আমি বিচাৰি গ'লোঁ মিচিংসকলৰ থলুৱা খাদ্য। আপোনালোকে কোনে কোনে বাৰু মিচিংসকলৰ থলুৱা খাদ্য খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। থলুৱা খাদ্য খোৱাৰ আগতে মই আকৌ এবাৰ জেলেপীৰ গোন্ধ পালোঁ। জেলেপীৰ দোকানলৈ গৈ দুখনমান দাদাই কিনি দিয়া গৰম গৰম জেলেপী খাই ল'লোঁ। গাহৰি মাংসৰ পোৰা, চিতল মাছৰ পোৰা, লোকেল কুকুৰাৰ পোৰা, ছাইমদ, ৰহি সাঁজ এইবোৰ দেখি মোৰ মিলংজনে আকৌ ৰখি ৰৈ থাকিবই নোৱাৰিলে। বাহ, কি সোৱাদ হৈছিল ছাইমদ আৰু গাহৰিৰ পোৰা খাই। আপোনালোকে বাৰু ফেষ্টিভেললৈ আহিলে এনেদৰেই খায়নে কমেণ্ট কৰি জনাবচোন। পোৰা গাহৰি আৰু ছাইমদ খাই এইবাৰ মোৰ মিলংজনে আকৌ খুকুৰী আৰু দা চাবলৈ বুলি গ'ল। তৰোৱাল খুকুৰী চাই এইবাৰ আহিলোঁ আমি কাপোৰৰ মেলালৈ। অলপ সময় কাপোৰৰ দোকানবোৰ চাই লাহেকৈ ঘৰলৈ বুলি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।